Kita tak mau sotes. Kita tak mau sotes. Wah, kalau patoi, hetok lema i sutulia. Ini kalau sutulia. Mukhaga phala kopi mai bi phala kopi. Di kopi mah video kau dia na. Ya video. हाँ भाभी है कि YouTube पर दी दिबी कैश ना नाम किटा কৈ দিবি মই নাই গাঁ তো কাই থাকিব লাগিব নাম কিটা কৈ দিবি হেতৰ দুইটা ভাই নাম কিটা কবি এয়া বতই দেবু কোন ঠাই কৰা ঠাণ্ডা লাগিছো বেগেট কও মোক হাগিব লাগিছে ঠাণ্ডা লাগিছিল হাগো হাগো লাগিছে কৃষ্ণ কৃষ্ণ বহু ভগৱন্তৰ শ্ৰী সংৰক্ষণ কৰি ভকত ভগৱন্তৰ শ্ৰী সংৰক্ষণ কৰি আৰু আপোনাৰ শ্ৰী সংৰক্ষণ কৰি এগছি ধূপকে অৰ্পণ কৰি আগবাঢ়িছোঁ কৰিবলৈ যাওঁতে যি শ্ৰদ্ধা স্বৰূপে আসন তুতি নিবেদন নবিধ ভক্তি কৰিব লাগিছিল ততোধিক নোৱাৰে সহস্ৰ কোটি কোটি অপৰাধ এৰিব পাৰে সৰ্বখিনি অপৰাধ প্ৰভু ভগৱন্তৰ শ্ৰী সংৰক্ষণ কৰি আমি মাধৱ কৌশল ঘোষাৰে শৰণ কৰিবলৈ আগবাঢ়িছোঁ God,
আপোনাৰ মহিমা হৈ আপুনি সেই কিবা সাগৰ নন্দন পুৰি মনোকাম এই মাঘৰ বিহু উপলক্ষে এই ভকত ভগৱন্তৰ উদ্দেশ্য কৰি এভাগী সজ প্ৰাৰ্থনাই সেৱা ধৰিছে। এই সেৱাভাগ প্ৰভু ভগৱন্তৰ বুলি ঘনাপন কৰি সেই প্ৰতিপন্ন লাগি সেৱকীসকলৰ সদজ্ঞান সুবুদ্ধি দি প্ৰভু ভগৱন্তৰ সৎ পথত পৰিচালিত কৰি ইহ পৰকাল তজুগত সময় ৰাখি ভগৱন্তে কৃপা কৰিবলৈ প্ৰাৰ্থনা। হৰি কৃষ্ণ দুইটা একেলগে দিবি ৰ এইটো চাইডে হ'ব এইটো চাইডে একেলগে দিব লাগিব নতুন মানুহ ইয়াতে আমাৰ নতুন 9 ছোৱালী আজি প্ৰথম বিহু পাইছে এয়া তামোল পাণ দিছে মা পাপাহঁতৰ দাদা নব ইয়াতে তেৰা সমষ্টি আজি মাঘ বিহু উপলক্ষে ইয়াত ভকত ভগৱন্তৰ কীৰ্তিস্বৰূপ ভগৱন্তক মানি ইয়াতে তোমাৰ দিনাই সেৱা নিবেদন কৰিছে কৰিব আমি এই সেৱা প্ৰাপ্ত নহয় আপোনাৰ চৰমলক্ষ্য কৰি সেৱাভাগ জনাইছে। এই সেৱাভাগটো মোৰ বুলি গহনাপূৰ্ণ কৰি সেইটো প্ৰতি প্ৰসন্ন লাগি ইহ পৰকাল তজু ভকতৰ সময় ৰাখি নাম লৈ গুৰু ভকত চাৰিবস্ত্ৰ প্ৰসন্ন লাগি সেয়া সমস্ত সদজ্ঞান সুবুদ্ধি দি প্ৰভু ভগৱন্তে কৃপা কৰিলে প্ৰাৰ্থনা কৃষ্ণ তাই প্ৰথম আজি কৰিছে চাদৰখন ইমান মেলি থৈছে ছোৱালী হ'বই আৰু নমো নমো নাৰায়ণ প্ৰসন্ন ভালকৈ ট্ৰাই আজি মাঘৰ বিহু দুমাহী উপলক্ষে এই সেৱাভাগ ধৰিছে সেৱাভাগ নিষ্পন্ন কৰি ধৰ্ম মাতি ৰাখি পৰকালত ভৱিষ্য নপাত্ৰ ঠাই এবাৰ তহঁত দুটা ধাই পাই ল সেইটো ধৰি ল'ব সেইটো মেইন বস্তু আজি হাতী দিব এনেকে জপকে নহয় কৃষ্ণ নমো নাৰায়ণ প্ৰসন্ন কৰিব এনেকে এতিয়া বকুল দুটা নবহে আগতে বকুল বহি
ধূপ এডাল জ্বলা আগত ধূপ এডাল দি দে এই জ্বলাবলৈ নহ'ব ক'ত হ'ব প্ৰতি পৰমেশ্বৰ গম পাইছা নে নব এই নব প্ৰতি পৰমেশ্বৰ নে কি কয় প্ৰতি পৰমেশ্বৰ সেই ধূপদানিটো ওচৰলৈ দি ল'বি তাৰপৰা এনেকৈ মই কেনেকৈ কৰি যাওঁতে শিকি যাবি আৰু জ্বলা আৰু দি গ'ল এনেকৈ ঘূৰা এনেকৈ তিনিবাৰ কৃষ্ণ কৰে তাৰপৰা গোচ মাৰি অৰ্চনা কৰিলে ন কৰিলে প্ৰাৰ্থনা এটা কৰা আকৌ এনে ফুচ চাচ কৰি থকা পাওঁ প্ৰাৰ্থনা এটা কৰি দে পাৰিবি নাই নহয় তামোল এখন দে ভৰিত ধুই সেইটো অঁতাই লওঁ অকণমান এইফালে ছাইড কৰি ল তামোলখন দি ল'বি আগত হাতত আগে তামোলখন দি ভৰিত ধৰিবি আৰু অকণমান ওচৰলৈ যা মানুহজনী আহিবি উলিয়াই দে ধুনীয়াকৈ হাতত তল লৈ ল ভৰি দুখন হাতত দুটা ভৰি সেইটো তাৰ তললৈকে মূৰটো মাটিত লাগিব লাগে সেনেকৈ দাং খাই মাটিত লাগিব লাগিব পাছল যা মানুহজনী মাটিত লাগিব লাগিব মাটিত একেবাৰে চেপেটা লাগ তোক কোন দিয়াব লাগিব হ'ব দে আশীৰ্বাদটো দে আকৌ ভালকৈ